সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি পথাৰৰ মাজৰ পৰা এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। গৈ আছোঁ। তো এতিয়া আমি ভেলাঘৰটো বনাই আছোঁ লগৰকেইটাই। তো তালৈকে গৈ আছোঁ আৰু এটা বস্তু তাতে ভেলাঘৰৰ ভিতৰৰ পৰা আজি আনবক্সিং কৰিম। ভিডিঅ' এটা বক্স আছে মোৰ ওচৰত বটৰ। তো সেইটো বক্সৰ আনবক্সিং কৰি দিম আৰু ভেলাঘৰটো বনাই আছে তাকে দেখাই দিম আপোনাক। লগৰকেইটা বনাই আছে। তো আজি যদি হৈ যায় ভেলাঘৰ আজিৰ পৰা থাকিব ষ্টাৰ্ট কৰি দিম আৰু একো চিন্তা নাই, মজাকৈ থাকিম ইয়াত। তো ভেলাঘৰটো চাওক মোৰ পিছফালে। তো সেইটো ৰেডি হৈ আছে ভেলাঘৰ বনোৱা। তো বনাই আছে এতিয়া লগৰকেইটাই। ইমান ধুনীয়া বস্তু এটা আনিছ, আনবক্সিংটো কৰোঁ, জলদি আহা। চাই লওক ভিতৰ চিতৰ চবৰে অভাৰভিউটো দেখাম বাৰু আপোনালোকক। তো মোৰ লগত গোটেই লগৰকেইটা আছে, ভাইটিয়ে হয় কিছুমান, দাদাও হয় কিছুমান আছে, দাদাও আছে ভাইটিও আছে চবে। তো কমপ্লিট হৈ আছে। যদি হৈ যায় তো আজিৰ পৰা থকা ষ্টাৰ্ট হৈ যাব আৰু ৰেগুলাৰ একদম আপোনাৰ মাঘ বিহুলৈকে। তো ভিডিঅ'টো চাই থাকক, ভালকৈ দেখাম বাৰু মই। এইটো চাওক বনাই আছে মেজি ঘৰ। তো ওপৰত উঠি চাল বান্ধিব লগা হৈছে আৰু বান্ধিব এতিয়া মোৰ ধৰচটো। তো এইটো ভিতৰটো অলপ দেখাই দিছোঁ, বাকী বনোৱা কমপ্লিট হোৱাগৈ নাই এতিয়ালৈকে। তো বনাই আছে আহল বহল একদম। ইয়াত 10টামান মানুহ ধৰিব আৰু শুবলৈ ভালকৈ। এইফালে দুটা পাৰ্টত শুব পাৰিব, আগলৈ পিছলৈ। বাকী এইফালে লোকেশ্যন চাওক না কি ধুনীয়া। এইটোৱে গাঁৱৰ ভিউ আৰু গাঁৱৰ ভিউ মানে গছ গছনিৰে ভৰা একদম পথাৰ, মুকলি জেগা, আহল বহল। এইটোৱে মজা আছে গাঁৱত থকা। এইটো চাওক এইখন বেৰ বান্ধিব আছে বাৰু। এটা ওপৰ বেৰটো বান্ধিব আছে, তলৰ বেৰটো হৈ গ'ল মোটামুটি। এটা চাল চায়ো হৈ গ'ল, এইটো চাল এইফালে চালটো চায়ো হৈ গ'ল। তো এইটো চাল ওপৰটো মুধচটো বান্ধিব আছে। এইটো কমপ্লিট হৈ গ'লে আৰু চাল দুখন বনালে হৈ গ'ল আৰু বেলেগটো নাই আৰু। তো কাপোৰ চাপোৰ আনি থকাতহে কথা আৰু চাই লওক। বাকী তো ভিতৰখিনি খেৰ চেৰ সোমাব লাগিব ভিতৰতো দেখাই দিছোঁ এবাৰ ভালকৈ আকৌ। এইটো ভিতৰটো ইয়াত এইটো গোটেই তলৰখিনি চব ইয়াততো চব খেৰ সোমাব। সেইখিনি অলপ চিজিল কৰিব লাগিব, কেঁচি দি কাটিব লাগিব ধুনীয়াকৈ। ভেলাঘৰ আৰু ভেলাঘৰটো আপোনালোকে তাতে ভেলাঘৰ বহুত ভেলাঘৰ। আমাৰ ইয়াত কিন্তু ভেলাঘৰটো মেজি ঘৰ বুলি কয়। কি লগৰবোৰ কাম কৰি আছে ধুনীয়াকৈ বহি চবে মোবাইল চাই আছে, কিছুমানে কাম কৰি আছে। এতিয়া মোৰ ওচৰত আছে এইটো বট ষ্ট'ন। এইটো আজি আনবক্সিং কৰিম মেজি ঘৰৰ ভিতৰৰ পৰা, ভেলাঘৰৰ ভিতৰৰ পৰা। তো বলক ভেলাঘৰৰ ভিতৰৰ পৰা আনবক্সিং কৰোঁ আজি বট ষ্ট'ন 350। এইটো লেটছ গ'। এইটোৱে বট ষ্ট'ন 350। তো চাব পাৰে আপোনালোকে। এইফালে দেখাই দিছোঁ মই ইয়াৰ হেৰিখিনি স্পেচিফিকেশ্যনখিনি। এইটো 10 ৱাটৰ হয় স্পীকাৰটো, ৱায়াৰলেছ ব্লুটুথ 5.0 আছে। বাকী আপোনাৰ অক্স আছে আৰু হৈ গ'ল ব্লুটুথ দি বজাব পাৰিব আৰু মেমৰি কাৰ্ড দি বজাব পাৰিব। বাকী এইটো ৱাটাৰপ্ৰুফ অলপ হয় আৰু এইটো লিখাই আছে, আপোনালোক পঢ়ি ল'ব ইয়াতে ৱাটাৰ ৰেজিষ্টেণ্ট। আৰু বাকী আৰু ঠিকেই আৰু কোৱালিটি। বেটেৰীটো ঠিক আছে, বেটেৰীটো 2200 লিখাই আছে, আপোনালোকে চাব পাৰে। তো বেটেৰী বেকআপটো ভাল। মিনিমাম আপুনি ইয়াত লিখা আছে, এইটো 12 ঘণ্টা লিখা আছে প্লেবেক টাইমটো। কিন্তু 12 ঘণ্টা নাপায় আপোনালোকে। 80% চাউণ্ড দি যদি ভিডিঅ'টো যদি আপুনি যদি এইটো গানটো যদি শুনে, তেতিয়া আপোনাৰ খুব বেছি 8 ঘণ্টামান পাব। কিন্তু সেইটো চিয়'ৰ। মই বজালোঁ গান, খুলিলোঁ সেইটো পেকেটটো, কিন্তু হ'লেও আকৌ আপোনালোকক দেখাই দিছোঁ যে ভিতৰত কি থাকে আচলতে, বস্তুটো কি আহে এইটো স্পীকাৰটোৰ লগত। তো অ'পেন কৰোঁ, এইটো চাই লওক। এইটো এনেকৈ হ'ব দেই। দিছ ইজ এইটো আহি গ'ল মালটো। এইটো হৈ গ'ল স্পীকাৰটো, মেইন স্পীকাৰটো। এইটো থওঁ ছাইডত, এইটো স্পীকাৰটো এইটো থওঁ ছাইডত। এইটো হৈ গ'ল, এডাল হৈ গ'ল চাৰ্জিং কেবল USB। এডপ্টাৰ নিদিয়ে আপোনালোকক, অকল চাৰ্জিং কেবলটো দিব। এইটো হৈ গ'ল চাৰ্জিং কেবল। আৰু ইয়াত এটা আছিলে, ক'ত গ'ল অক্স কেবল। চৰি এইটো হৈ গ'ল অক্স। এটা অক্স কেবল আহিব আপোনালোকৰ বটৰ ফালৰ পৰাই দিব অক্স কেবলটো। এইটো অক্স কেবল হৈ গ'ল। এইটো হৈ গ'ল চাৰ্জিং কেবল। আৰু ইয়াত আহি গ'ল আপোনাৰ কুস্তিটো। এইটো চাব পাৰে আপোনালোকে, মেনুৱেল আছে আৰু তাৰপিছত মোক দৰকাৰ নাই। এইটো হৈ গ'ল এখন বটৰ কিতাপখন। ইয়াত আপুনি বটৰ কি প্ৰডাক্ট আছে চব পাব। এইসব চাই ল'ব আপোনালোকে নিজে।
পাই যাব আপুনি এইখন হৈ গ'ল ৱাৰেণ্টি কাৰ্ড দিছ ইজ ৱাৰেণ্টি কাৰ্ড বটৰ অ'কে লেটছ ষ্টাৰ্ট তো এবাৰ আমি বক্সটো ট্ৰাই কৰোঁ শুনিবলৈ বজাই চাওঁ এইটো ছাইডত মে ফেক দিওঁ দিছ ইজ বট ষ্ট'ন 350 বট এইটো লিখা আছে এইটো চাব পাৰে এইটো চাওক এটা হৈ গ'ল অক্সৰ এইটো হৈ গ'ল আপোনাৰ কাৰ্ডৰ আৰু হৈ গ'ল এইটো আপোনাৰ চাৰ্জিং কেবল ইয়াতে ফেচিলিটি এটা ভাল আছে এইটো চাওক এই পাৱাৰ বুটামটো যদি আপুনি দবায় তেতিয়া বেটেৰী কেইঘাট আছে গম পাই যাব এইটো 3 ঘাট আছে বেটেৰী ইণ্ডিকেটৰো আছে ইয়াতে এইটো কাৰণে ভাল এইটো চাব পাৰিব আপুনি বাকী এইটো পাৱাৰ বুটাম হৈ গ'ল এইটো ভলিউম আপ ভলিউম ডাউন এইটো প্লে বাৰ পুছ পাৱাৰ অন কৰোঁ এতিয়া লেটছ গো ঐ বহুত হাল্লা হৈ আছে দেই মই ভেলাঘৰ ভিতৰৰ পৰা আনবক্সিং কৰি আছোঁ তো সেইকাৰণে হাল্লাটো বহুত বেছি হৈ আছে তো তাৰ কাৰণে বেয়া নাপাব ৰাইজ এতিয়া অক্স কেবুলটো ওলাইছোঁ অক্স কেবুলডাল লগাই আৰু গান এটা বজাওঁ তো ভাইটি মোবাইলটো ধৰা আমি এইটো সোমাই দিম অক্স কেবুলটো আৰু হৈ গ'ল এতিয়া মোবাইলটো পকেটৰ পৰা ওলাই লওঁ ৰ'ব 1 ছেকেণ্ড মোবাইল ওলালোঁ এতিয়া গান এটা লগাই দিম আপোনালোক বেছটো চাব ইয়াৰ বেছ চেক কৰিম এটা গান এটা প্লে কৰি চাওঁ আমি প্ৰথমতে কেনেকুৱা চাউণ্ড কোৱালিটিটো চাই লওঁ তো চাউণ্ডটো দিছোঁ ফুল ইয়াতে চাউণ্ডটো চাই দিছোঁ মই ৰ'ব 1 ছেকেণ্ড সেইটো আচলতে ৰুমৰ কাৰণে বেষ্ট হয় আপোনালোকে হেডফোন লগাই শুনিব চাউণ্ডটো কেনেকুৱা পাব এই ফোন আহি গৈছে চৰি দেই চৰি ফোনটো কাটি দিছোঁ চাউণ্ডটো অলপ দি দিছোঁ ৰ'ব মেক্সিমাম ভলিউম এইটো মেক্স ভলিউম ইয়াতে চাউণ্ড নাই তো চাউণ্ডটো আপোনালোকে শুনিলে কেনেকুৱা পালে জনাব চাউণ্ডটো আৰু বেলেগ এটা কাম কৰি চাওঁ 1 ছেকেণ্ড সাউন্ড কোৱালিটিটো জনাব কেনেকুৱা পালে সাউন্ড কোৱালিটিটো তো বট ষ্টন 350 সাউন্ড কোৱালিটিটো মইতো ঠিকে পাই আছো আপোনালোকে জনাব কেনেকুৱা পালে সাউন্ড কোৱালিটিটো ওকে আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিছো যদি ভিডিওটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিওটো আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই টাটা